সো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ, বিন্দাছকৈ। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাই আছোঁ। মই আহিছোঁ চাৰমিনাৰ গেট। আপোনালোকে দেখাই পাইছে চাৰমিনাৰ গেট। একদম ওপৰলৈকে যাম মই আজি। ওপৰত যাই আপোনালোকক দেখাম কি কি আছে, কি কি নাই, একদম সম্পূৰ্ণ বস্তুখিনি। আৰু আজি বহুত বেছি ৰ'দ দিছে, তাৰ কাৰণে মোৰ চেহেৰাটো ইমান ভালদৰে অহা নাই চাগে, বেয়া চেয়া নাপাব। একদম ওপৰত যাম। এই ওপৰত এই ৰজাৰ দিনত কি কি আছিলে নাছিলে চব বস্তু ইয়াতে আছে, দেখা পাব আপোনালোকে ভিডিঅ'ত। বিন্দাছকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে, মজা এটা লাগি যাব বিন্দাছকৈ। আৰু বেয়া চেয়া নাপাব, বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। মানে ইমান দিন কিবা এটা কামত বিজি আছিলোঁ আৰু অকণমান প্ৰব্লেম আছিলে মোৰ। প্ৰব্লেমখিনি কি আছিলে আপোনালোকক এতিয়া নকওঁ বাৰু, লাহে লাহে কৈ দিম। সেই পিছফালেদি এইফালেদি যেনেকুৱা দেখিছে ন, চাৰিওফালেও এনেকুৱাই হয়, কোনো বেলেগ নহয়। মানে চাৰিওফালে এনেকুৱা বিন্দাছকৈ বহুত মানুহ আছে ইয়াতে। লাজ লাগি আছে, বাট লাজ কৰি কোনো লাভ নাই। ভিডিঅ' বনাব লাগে, আমাৰ অসমবাসী ৰাজ্যক সকলোকে দেখাব লাগে যে হায়দৰাবাদত কি আছে। মানে মই আহি পাইছোঁ হায়দৰাবাদ, আগতে আছিলোঁ কৰ্ণাটকৰ পৰা মই আহি পালোঁ হায়দৰাবাদত মানে চব চিনি পাওঁ, একদম অলি গলি মই সম্পূৰ্ণ চিনি পাওঁ। আৰু দেখিছে কেনেকুৱা চাফ কৰি আছে। মই এতিয়া যাম ওপৰত, চাব পাৰিব চাৰিওফালে একেটাই। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব একদম শেষলৈকে। মই যাম এতিয়া টিকেট লৈ ওপৰত, ঠিক আছে? মই এতিয়া টিকেটৰ কাৰণে ওপৰত যাম, চাব পাৰিব একদম ওপৰত যাম। ইফালে টিকেট ল'ম, নাজানো কিয়। কোনফালে সেইফালে গেট আছে, গেটৰ ফালে গৈ আছোঁ। মজা এটা লাগি আছে ন ইয়াত, বৰ মজা লাগি আছে। আপোনালোকে চাওক না, সেই ওপৰত যাম, একদম ওপৰত যাম। আপোনালোকক বেক কেমেৰাৰে দেখাই গৈ আছোঁ। ইয়াতে এনেকুৱা দোকান চোকান বহে, পুৰণা দিনৰ পইচা, এইবিলাক আগৰ দিনৰ পইচা চাব পাৰিব। বাহিৰৰ দেশৰো পইচা আছে। এইটো হ'ল চাৰমিনাৰ গেট, সেই ওপৰলৈকে যাম। मैडम किधर से जाना? हाँ वो लगाते जी। তো গাইজ মোক ক'লে যে মাস্ক লগাবলৈ, তো মই মাস্কটো লগাই লৈছোঁ। এতিয়া মই এণ্ট্ৰি কৰিছোঁ ইফালেৰে, ঠিক আছে? এইটোৰ ওপৰত যাম মই, একদম ওপৰত। এনেকুৱাকৈ যাব লাগিব। টিকেট এইটো চাওক, কিतना এক কা? চ' গাইজ আগতে যেতিয়া 2016 চনত আহিছিলোঁ তেতিয়া লৈছিলে 30 টকা, আজি লৈছে 25 টকা। 5 টকা এটা কমি গৈছে। কোনফালেদি এণ্ট্ৰি ইন। চ' গাইজ মই হৈ গ'লোঁ। চ' গাইজ মই এতিয়া ওপৰত যাই আছোঁ। ওপৰত যোৱা ৰাস্তাটো বহুতেই ক্ষীণমিনকৈ, কাৰণ আগৰ দিনৰ ৰজাৰ দিনৰ এইটো বনোৱা হয়। তো মানে কি ক'ম, মই ওপৰত। চ' বাহিৰৰখিনি আগত দেখাইছোঁ। এইটোৱে হ'ল হায়দৰাবাদ। চ' গাইজ ওপৰখিনি দেখিলে কেনেকুৱা হয় কেনেকুৱা নহয়। আৰু মানে ওপৰত ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাই, মানে চিকিউৰিটি 4জন আছে। তথাপি মই ভিডিঅ' কৰি আছোঁ, উপায় নাই, আপোনালোকক দেখাব লাগে। আৰু চাওক না ইফালৰ পৰা একদম মজা লাগি আছে। মানে বেক কেমেৰাৰে আপোনালোকক দেখাম বাৰু,
কাৰণ তেনেকুৱাকৈ অহা নাই আৰু বিনা মাস্কত ইয়াত থাকিব নিদিয়ে, গালি দিছে। বহুত দিন পিছত ভিডিঅ' বনাই আছোঁ, অকণমান লাজ লাগি আছে, নাজানিছোঁ কিয়। কিন্তু আপোনালোকে যোৱা মোৰ ভিডিঅ'খিনি যেনেকুৱা মৰম দিছিলে তেনেকুৱা মৰম দি যাব নিজৰ ভাইটি বুলি। ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ কাৰণে একদম বেয়া নাপাব, সঁচা কথা কৈছোঁ। আৰু অকণমান মই এইফালে এণ্ট্ৰি মাৰিছোঁ, মানে কি ক'ম, ওপৰতে তেনেকুৱা স্পেচিয়েলি একো নাই, একদম বিন্দাছকৈ চাবৰ কাৰণে। এনেকুৱা ৰাউণ্ড যি দেখিছে এইটো গোলকৈ আছে, চাৰিওফালে এনেকুৱা গোলকৈ আছে, বিন্দাছকৈ আৰু। তো মই এতিয়া যাম তলত যাই অকণমান নেমু পানী খাম, গৰম লাগি আছে বহুত বেছি, আৰু মোৰ গৰমটো একদম সহ্য নহয়, সঁচা কথা। তাৰ কাৰণে তো বলক তললৈকে যাওঁ, তললৈকে যাই আপোনালোকক ভালদৰে চাৰমিনাৰ গেটখন দেখাওঁ বেক কেমেৰাৰে, আৰু কিবা অলপ খাওঁ বিন্দাছকৈ। চাব পাৰিব এইটোৱে ৰাউণ্ড চাৰ্কেলটো, এইটো ৰাউণ্ড আছে এনেকুৱাকৈ একদম ইয়ালৈকে ৰাউণ্ড আছে। এইটোৱে হয় এটা পোষ্ট, দুটা পোষ্ট, তিনিটা পোষ্ট, চাৰিটা পোষ্ট। এই চাৰিটা পোষ্টতে এইটো থিয় হৈ আছে, এই গোলমূল এইডাল। আৰু ইয়াতে পানী এৰে, বাট এইটো সময়ত পানী নাই এৰা, নাজানিছোঁ কিয়। বৰ মজা লাগি গৈছে। বাৰু মই ওলাই যাই আছোঁ এতিয়া বাহিৰত যাই অকণ ঠাণ্ডা পানী খাম, ঠাণ্ডা পানী খাই আকৌ যামগৈ মোৰ ৰুমলৈকে বিন্দাছকৈ। এইটো চাব পাৰিব চাৰমিনাৰখন। পাছফালে আছে চাৰমিনাৰখন বিন্দাছকৈ। চাউণ্ডটো চাগে অহা নাই আপোনালোকৰ তাত, কাৰণ ইয়াতে চাই পে হৈ আছে বহুত বেছি। এইটো চাৰমিনাৰ গেটখন বিন্দাছকৈ আৰু মানে বিন্দাছকৈ। তো মই নেমু পানী ক'ত খাওঁ তাকে চিন্তা লাগি গৈছে, কাৰণ মই নেমু পানী বহুত বেছি ভাল পাওঁ। চাৰিওফালে চাওঁতে এনেকুৱাই আৰু মানে বহুত বেছি ওখ আছে, তাৰ কাৰণে অহা নাই। আৰু মই য'ত থিয় হৈছোঁ তাৰ পৰা মানে পূৰা কভাৰ কৰিব পৰা নাই বস্তুটো। আৰু আপোনালোকে যদি কেতিয়াবা হায়দৰাবাদত আহে ফুৰিবলৈ, তো আপোনালোকে এই চাৰমিনাৰ গেটখন চাবলৈ কেতিয়াও মিছ নকৰিব, নাপাহৰিব। কাৰণ এইটো ৰজাৰ দিনৰ হয়, সঁচা কথা। এক্সেক্টলি আছে দেখা নাপায়, এইটো ৰজাৰ দিনৰ হয়, বহুত বছৰ পুৰণা হয়। ইয়াতে এবাৰ আহি যদি আপুনি চাই যায়, আপোনাৰ মানে বহুত বেছি ভাল লাগিব। কাৰণ আৰু ইয়াৰে বস্তু বাহিনীবিলাক বহুত কম দাম, আৰু চবতকৈ বেছি পাব ছোৱালী মানুহৰ বস্তু, খাৰুৰ পৰা ধৰি আদি কৰি ড্ৰেছ, চেণ্ডেলটো 70 টকাতে পাব, সঁচা কথা। 70 টকা 80 টকাত চেণ্ডেল পাই যাব, ছোৱালী চেণ্ডেল। আৰু এনেকুৱা চাৰ্ট, এইটো চাৰ্টটো মই সঁচা কথা 200 টকাত লৈছোঁ, কাৰণ দাম বহুত কম, তাৰ কাৰণে লৈছোঁ। আৰু চিকেন্দ্ৰাবাদৰ পৰা যদি আপুনি গুৱাহাটীৰ পৰা চিকেন্দ্ৰাবাদ আহে এইটো চাবৰ কাৰণে, হায়দৰাবাদখন ফুৰিবৰ কাৰণে আহিলে, যদি ট্ৰেইনত আহে তেতিয়াহ'লে চিকেন্দ্ৰাবাদ আহিব লাগিব। চিকেন্দ্ৰাবাদৰ পৰা এই চাৰমিনাৰ গেটখন, এইখন চাৰমিনাৰ গেটখন যে দেখি আছে, এইখন এই চাৰমিনাৰ গেটখনলৈকে আহিব হ'লে 8 নম্বৰ গাড়ীত উঠিব লাগিব। 8 নম্বৰ গাড়ীয়ে আপোনাক চাৰমিনাৰ গেটৰ ওচৰত নমাই দিব বিন্দাছকৈ। আৰু যদি ফ্লাইটত আহে তেতিয়াহ'লে শামছাবাদ এয়াৰপৰ্টত আপোনাক নমাব, আৰু শামছাবাদ এয়াৰপৰ্টৰ পৰা আপুনি অ'লা গাড়ী যি পাৰে বুক কৰিহে আহিব লাগিব। कारण हो शंकर दास 21 बोल के अपन का यूट्यूब पे सर्च करे तो मिलता। कितने अभी नया नया करेला बोले तो फॉलोअर्स नहीं होएगा, आलू आलू हो जाएंगे। सुधी আছে যে মোৰ ইউটিউব চেনেলৰ নাম কি, বাট
কৈ দিলোঁ। কিন্তু আপোনালোকক আকৌবাৰ কৈছোঁ, যদি ইয়াতে আহে হায়দৰাবাদ কেতিয়াবাও যদি আহে, এবাৰ চাৰমিনাৰ গেটখন এবাৰ ফুৰি যাব, বহুত বেছি ভাল লাগিব। আৰু বস্তু বাহিনীৰ দাম বহুত বেছি কম। तुम्हारा भी है क्या यूट्यूब चैनल? शंकर दास 21 बोल के यूट्यूब पे चार्ज करे तो अपन को पहले मिलता। शंकर दास, हाँ शंकर दास 21, ठीक है। इनको सब्सक्राइब मार लो। हाँ अपन हिंदी में बात नहीं करता जी, एसामिस में बोलता। মানে ল'ৰাজনে আকৌবাৰ সুধিছে যে নামটো কি, কৈ দিলোঁ। আৰু আকৌবাৰ কৈছোঁ যে এনেকুৱা মই ভিডিঅ' মানে এনেকুৱা ভিডিঅ' মই দেখাই যাই থাকিম আপোনালোকক বনাই পেলাই মানে হায়দৰাবাদখন। কাৰণ মই হায়দৰাবাদত বহুত বছৰ পৰা আছোঁ। 2015 চনৰ পৰা হায়দৰাবাদত আছোঁ আৰু আজিলৈকে আছোঁ। আৰু এইখন চাৰমিনাৰ গেটখন আকৌবাৰ ভালদৰে চাই লওক, বৰ মজা লাগে। ওপৰত যাবৰ কাৰণে 25 টকাৰ টিকেট লাগিব। আৰু অকণমান ফুৰি আহোঁ বিন্দাছকৈ, আকৌ এবাৰ আগফাললৈ, কাৰণ মই ওপৰৰ পৰা আহিছোঁহে, আপোনালোকে গম পায়। মানে বৰ ভাল লাগি আছে আজি, কাৰণ মোৰ ডিউটি আছে সন্ধিয়া 7টাৰ পৰা ৰাতি 10:30লৈকে, আৰু ডিউটি চিউটি নাই আৰু আজি একদম। সেইকাৰণে মই আহি গৈছোঁ ৰুমৰ পৰা। মই কৈছোঁ যে মালিকক কৈছোঁ মই চুলি কাটিব লাগে, ছাৰ मेरे को बाल काटने का जी, इसका वास्ते होना छुट्टी होना। बोले যে क्या रे बेटा छुट्टी होना तुम्हारे को? हाँ होना ना जी। তাৰপিছতে ক'লে যে ঠিক লে লে। আৰু মই আহি গ'লোঁ চুলি কাটিবলৈ। চুলি ক'ত আৰু কাটো আৰু চুলি তুলি, চাৰমিনাৰখন দেখাব লাগে আপোনালোকক। সো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে বিন্দাছকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ এনেকুৱাই হায়দৰাবাদত যি আছে সকলোবোৰ বস্তু আপোনালোকক দেখাই গৈ থাকিম আগলৈ বহুত। কিন্তু সঁচা কথা মই সদায় ভিডিঅ' দিব নোৱাৰিম বৰ্তমান সময়খিনিত, কাৰণ ময়ো কাম কৰোঁ। মই কাম কৰিলে মোৰ ঘৰ চলে। এনে যদি মানে ঘূৰি ফুৰোঁ তেতিয়াহ'লে মোৰ মানে নহ'বগৈ। তাৰ কাৰণে যি কি নহওক, যদি ভিডিঅ'টো ভাল লাগিছে সঁচাকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো বিন্দাছকৈ কৰি দিব। এইখনেই হ'ল চাৰমিনাৰ গেট।